মোক এটা টিকট লাগে। কথা জয়ন্ত কুমাৰ ডেকা। মোক এটা টিকট লাগে। মোৰ সপোনবোৰ পূৰাবলৈ যিকোনো মূল্যৰ বিনিময়ত মোক এটা টিকট লাগে। মই মধ্যবিত্তৰ পৰা এজন ধৰ্ণাঢ্য হ'বলৈ, মোৰ বেংক একাউণ্টত মোটা অংকৰ বেংক বেলেঞ্চ গঢ়িবলৈ, প্ৰকাণ্ড প্ৰাসাদোপম অট্টালিকাত পালি পহৰীয়াৰ সৈতে জীৱনটো উদযাপন কৰিবলৈ মোক এটা টিকট লাগে। মিছা প্ৰতিশ্ৰুতিৰ বন্যাৰে ৰাইজক আভুৱা ভাৰি বিধানসভালৈ নিৰ্বাচিত হ'বলৈ মোক এটা টিকট লাগে। জাতি মাটিক বিসৰ্জন দি বনিয়াৰ সতে মিত্ৰতা কৰি দল বাগৰি বাগৰি দলাৰ বগৰি হৈ আগবেলা এটা দলত পিছবেলা আন এটা দলত নিজকে সপি দি হ'লেও মোক এটা টিকট লাগে। দেশপ্ৰেমৰ মুখা পিন্ধিবলৈ মই সাজু, ঘৰিয়ালৰ চকুপানী টুকিবলৈও সাজু আছোঁ মই। প্ৰলোভিত ৰাইজৰ আশাবোৰ ভৰিৰে মোহাৰি মোহাৰি শাসনৰ বাঘজৰি ল'বলৈ মোক এটা টিকট লাগে। মূল্যবৃদ্ধি দুৰ্নীতিৰ বিৰোধিতাৰে সহজ সৰল দেশবাসীক বিচলিত কৰি ন্যায় প্ৰতিষ্ঠাৰ মূল মন্ত্ৰলৈ অন্যায়ৰ সতে মিতিৰালি কৰিবলৈ মোক এটা টিকট লাগে। ৰাইজক সুৰক্ষাৰ দোহাই দি নিজকে দেহৰক্ষীৰ আবেষ্টনীৰ মাজত সুমুৱাই লৈ বিলাসী গাড়ীত চাইৰেন বজাই বজাই ৰাইজৰ দুখ দুৰ্দশা চাবলৈ, মোটা অংকৰ কমিছনেৰে সমষ্টিৰ ভুৱা উন্নয়ন সাধিবলৈ মোক এটা টিকট লাগে। মোক টিকট এটাৰ বৰ প্ৰয়োজন হৈছে, কাৰণ মোৰ দেশ এবুৰি সমস্যাৰে জৰ্জৰিত। হেতা পৰা মুখবোৰ, কান্দি থকা চকুবোৰ, এসাঁজ ভাতৰ বাবে কক বকাই থকা মানুহ নামৰ প্ৰাণীবোৰ আৰু ৰাজনীতিকৰ হাতত আজন্ম লাঞ্ছিত বঞ্চিত প্ৰজাবোৰৰ পৰা আঁতৰি থাকি সিহঁতক 5 বছৰৰ বাবে পাহৰি যাবলৈ মোক এটা টিকট লাগে।